হেল্ল' সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ' মাজলৈ। আজি আমাৰ মূল টপিকটো হৈছে চূণৰ ওপৰত, মানে লাইম ষ্টোন। চূণে আমাৰ শৰীৰটোক কেনেকৈ এটা নতুন জীৱন দিব পাৰে, তাৰ কি কি গুণ আছে, সেই গুণখিনি আমি এটা এটাকৈ জানিম। এইখিনি কথা মই এনেকুৱা কথা নহয়, এইখিনি মই নিজে ৰিচাৰ্চ কৰিছোঁ। ৬০০০ বছৰ আগৰ আয়ুৰ্বেদা মই অধ্যয়ন কৰি কোৱা কথা এইখিনি। ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ, শেষলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক। যিসকল মহিলা মানে আপোনাৰ ইনফাৰ্টিলিটি আৰু যিসকল পুৰুষৰ মানে ল' স্পাৰ্ম কাউণ্ট, মানে আপোনাৰ প্ৰেগনেণ্ট হ'বলৈ মানে যিসকল মহিলাই বিচাৰে তেখেতসকলে হ'ব নোৱাৰে, বা যিসকল পুৰুষে বিচাৰে মই প্ৰেগনেণ্ট কৰিম বুলি তেখেতসকলে কৰিব নোৱাৰে। এই প্ৰব্লেমটো আটাইতকৈ মানে কি আমাৰ ইয়াত আজিৰ দিনত বেছি দেখিবলৈ পোৱা যায়। কাৰণ এই বস্তুটো হৈছে আপোনাৰ এই বস্তুটো আটাইতকৈ যদি ভাল কৰিব পৰা যদি এটাই বস্তু আছে, আপোনালোকে ৰাতিপুৱা ডেইলি শুই উঠি 1 গিলাচ গৰম পানীত মটৰ গুটিটো অকণমান চূণ আপোনালোকে ডেইলি ঘুলি খাওক। কাৰণ কেলৈ আমাৰ যিটো ৰিপ্ৰডাক্টিভ ছিষ্টেম হয়, সেই ৰিপ্ৰডাক্টিভ ছিষ্টেমটো ডাউন হৈ যায়। ডাউন হৈ যোৱাৰ লগে লগে তাক বুষ্ট কৰিবলৈ আপোনালোকক যিমান ডক্টৰৰ ওচৰত কিবা ওচৰত এইবিলাক মানে কৰি থাকক, ঢেৰ খৰচ হ'ব। কিন্তু আপোনালোকে 1 টকাও খৰচ নহয়। কিমাননো চূণটো কেইটকা লয়? 10 টকা আনিলে আপোনালোকে ঢেৰ হৈ যায় চূণ। আপোনালোকে ৰাতিপুৱা খালী পেটত শুই উঠি মানে এক গৰম পানীত চূণ অকণমান ঘুলি, এটুকুৰামান চূণ ঘুলি আপোনালোকে ডেইলি খাওকচোন। খোৱাৰ পিছত আপোনালোকে চাব তাৰ ৰিজাল্টটো কিমান হয়। কাৰণ কেলৈ এইটো মই আপোনালোকক এনেই কোৱা নাই, তাৰ ৰিজাল্ট অলৰেডি বহুত মানুহে পাইছে। এইবিলাক মানে কি হয়, আপোনাৰ ৬০০০ বছৰ আগত লিখি থৈ যোৱা আয়ুৰ্বেদাৰ মানে কথা হয়। ঋষিমুনিসকলে ৰিচাৰ্চ কৰি মানে এইবিলাক অধ্যয়ন কৰি এইবিলাক মানে লিখি থৈ যোৱা কথা। মডাৰ্ণ চায়েন্সেতো এতিয়া কৈছে। আপোনালোকে ট্ৰাই কৰক, যদি ৰিজাল্ট নাপায় তেতিয়া ক'ব। ডায়েবেটিছ, যিসকলে ডায়েবেটিছত অলৰেডি ভুগি আছে তেখেতসকলেতো অলৰেডি গম পাইছে কিমান খৰচ হৈছে আপোনালোকৰ, কিমান টকা পইচা আপোনালোকৰ পানীত পৰিছে। নিজৰ অশান্তিটো আছেই, নিজৰ ঘৰৰ লগত অশান্তিটো আছেই। তেনেহ'লে আপোনালোকে এটা কাম কৰক, ঘৰৰ কাষতে পৰি আছে নিজৰ ঘৰৰ এটা চুকতেতো পৰি আছে চূণ। আপোনালোকে উতিয়াই উঠক, ৰাতিপুৱা শুই উঠি 1 গিলাচ পানীৰ লগত আপোনালোকৰ মটৰ গুটিটো অকণমান চূণ মিক্স কৰি আপোনালোকে খাওকচোন। খোৱাৰ পিছত আপোনালোকে কণ্টিনিউ খাওক। আপোনালোকে আজি খালে, 2 দিন খালে, 2 দিন খোৱাৰ পিছত আপোনালোকে একবাৰ লেভেলটো চেক কৰি চাওক, চুগাৰ লেভেলটো। আপোনালোকে নিজে তাৰ ৰিজাল্টটো পাব। আপোনালোকে এইটো কণ্টিনিউ কৰক। যদি আপোনালোকে ভাল নাপায় তেতিয়া মোক ক'ব, কাৰণ আপোনালোকে নিজে ক'ব যে মই ভাল পাইছোঁ। তেনেকৈ অলৰেডি বহুত মানুহে ভাল পাইছে। আপোনালোকে এইটো কণ্টিনিউ কৰক। দেখিবলৈ বেছিভাগ ল'ৰা ছোৱালীৰ মাজত দেখিবলৈ পোৱা যায় যে স্মৃতি শক্তিটো মানে কি হয়, কম থাকে। স্মৃতিটো শক্তিটো বঢ়াবলৈ হ'লে আমাৰ ব্ৰাহ্মী শাকটো আছে, সেইটোতো বেলেগ এটা হৈ গ'ল। কিন্তু আপোনালোকে ডেইলি 1 বাতি দৈত আপোনালোকে ইমানটোমান মটৰ গুটিটো অকণমান চূণ আপোনালোকে মিক্স কৰি খাবলৈ দিয়ক আপোনালোকৰ ল'ৰা ছোৱালীকেইটাক। আপোনালোকৰ স্মৃতি শক্তি 100% বাঢ়িব, সেইটো গেৰেণ্টি। আপোনালোকে এইটো কণ্টিনিউ কৰক। কাৰণ একো তাততো ইমান খৰচ নহয়। আপোনালোকে চেৰেলেক্স খুৱাইছে বা কিবা খুৱাইছে, এইবিলাক মানে কি হয় লেক্ট'জেন খুৱাইছে, হৰলিক্স খুৱাইছে, এইবিলাকতো খুৱাই আছে ইমান টকা খৰচ কৰি। এইটোত একো খৰচ নহয়। 1 বাতি দৈত ইমানকণমান চূণ মটৰ গুটি অকণমান মিক্স কৰি আপোনালোকে খাবলৈ দিয়ক। তাৰপিছত ডিফাৰেঞ্চটো আপোনালোকে চাব, হৰলিক্সে মানে কি হয় আপোনাৰ ৰিজাল্ট কৰিব পাৰিছে নে আপোনাৰ চূণে পাৰিছে। ষ্টাৰ্ট কৰক। মেনষ্ট্ৰুৱেশ্যন যিটো মানে আপোনাৰ প্ৰব্লেম, যিসকলৰ মহিলাৰ মানে আপোনাৰ মেনষ্ট্ৰুৱেশ্যনৰ প্ৰব্লেম হয়, মাহেকীয়াৰ যিটো প্ৰব্লেম হয়, সেই প্ৰব্লেমটো আটাইতকৈ মানে কিয়ৰ কৰিব পাৰে সেইটো হৈছে চূণে। আপোনালোকে কি কৰিব, সেই খালী পেটত ৰাতিপুৱা শুই উঠি কণ্টিনিউ 1 গিলাচ গৰম পানীত অকণমান মটৰ গুটিমান চূণ লৈ আপোনালোকে কনজিউম কৰক, খাওক। আপোনালোকে চাব যে যাৰ মানে কি হয় ডেট বেছি হৈ গুচি গৈছে, সেইটো আপোনাৰ নৰ্মেললৈ আহিব। মানে আপোনাৰ টাইমত আপোনাৰ মানে কি হয় আপোনাৰ মাহেকীয়াটো হ'ব। নেক্সট আপোনাৰ যিটো পেইন হয়, বেছিভাগ মহিলাক দেখিবলৈ পোৱা যায় যে আপোনাৰ পেইন হ'লে মানে কি হয়, এই হট বেগ দিয়ে বা আপোনাৰ মেডিচিন খায়, আপোনাৰ কি এইবিলাক চাইক্ল'পাম নে কি এইবিলাক মেডিচিন খায়। এইটো ভাল, আটাইতকৈ ভাল নহয়। সেইকাৰণে আপোনালোকে কি কৰক, ৰাতিপুৱা শুই উঠি খালী পেটত 1 গিলাচ পানীৰ লগত আপুনি ইমানটোমান মটৰ গুটিমান চূণ লৈ মিক্স কৰি আপোনালোকে খাওক। আপোনালোকে যদি আপোনালোকৰ যদি পেইনটো যদি নকমে তেতিয়া আপোনালোকে নিজে মোক ক'ব, কাৰণ এইটো আপোনালোকৰ একদম ৰামবান ঔষধ হয়। আপোনালোকে এইটো কণ্টিনিউ কৰক। আপোনালোকৰ চাইকেল আপোনালোকৰ টাইমত হ'ব, কেতিয়াও আগ নেবাঢ়ে। আৰু আপোনালোকৰ যিটো পেইন হয়, সেই পেইনটো আপোনালোকৰ ভাল হ'ব। আৰু বেছিভাগ দেখিবলৈ যায় মহিলাৰ মানে কি হয় 40 বছৰ পিছত মানে কি হয় মেনষ্ট্ৰুৱেশ্যন হোৱা বন্ধ হৈ যায়, বহুত অসুবিধা হয় মহিলাসকলৰ। এই বস্তুটো আপোনালোকে যদি কণ্টিনিউ কৰে, আপোনালোকৰ এইটো মানে ক্লিয়াৰ হৈ থাকিব আৰু কোনো অসুবিধা নহয়। আপোনালোকে ট্ৰাই কৰি চাওকচোন একবাৰ। এইটোতো একো অসুবিধা হোৱা বস্তু নহয়। আপোনালোকে ট্ৰাই কৰি চাওক, তাৰপিছত ৰিজাল্টটো আপোনালোকে নিজে পাব। প্ৰেগনেঞ্চি, যিসকল মহিলাৰ মানে প্ৰেগনেঞ্চি হৈ আছে তেখেতসকলৰ কাৰণেতো এইটো আটাইতকৈ মানে 110% এইটো ইম্পৰ্টেণ্ট কথা দেই। আপোনালোকে গুৰুত্ব দি শুনিব।
আপুনি যদি হাজবেণ্ড হয় একদম গুৰুত্ব দি শুনক, আপুনি যদি মানে ৱাইফ হয় তেনেও গুৰুত্ব দি শুনক, বাকী ঘৰৰ মানুহ কোনোবা যদি শুনি আছে সেইটো গুৰুত্ব দি শুনি লওক। কাৰণ কেলৈ আমাৰ দেখিবলৈ পোৱা যায় যে মহিলাসকলৰ আজি দেখিব বেছিভাগ মানে চিজাৰিন ডেলিভাৰী হয়। মাকৰতো কষ্ট হয়, বেবীৰ কাৰণেও বেয়া হয়, আৰু বাকী ঘৰৰ মানুহৰ কাৰণেতো অশান্তিটো আছেই। মানে এই বস্তুটো আটাইতকৈ আমাৰ এটা মানে মেজৰ প্ৰব্লেম হৈছে আজিকালিৰ দিনত, মানে চিজাৰিন ৰেটটো বাঢ়িছে। আৰু প্ৰেগনেণ্ট হোৱাৰ লগে লগে মহিলাসকলৰ মানে কি হয়, বডিত আপোনাৰ আইৰণ লেভেল কমি যায়, হিমগ্ল'বিন লেভেল কমি যায়, কেলছিয়াম লেভেল কমি যায়। এইটো এটা মেজৰ সমস্যা হয়। আমিতো বজাৰৰ পৰা ঢেৰ কিবাকিবি আইৰণৰ কিবাকিবি আনি খুৱাই থাকোঁ। আপোনালোকে এটা কাম কৰক, কণ্টিনিউ কৰক, প্ৰেগনেণ্ট মহিলাগৰাকীক আপোনালোকে কি কৰিব, 1 গিলাচ ডালিমৰ ৰস দেই, ডালিমৰ ৰসটো হৈছে আইৰণৰ ভাণ্ডাৰ, গম পালে নহয়, মানে লোহা আইৰণ তাত মানে ডালিমৰ ৰসত আইৰণ ভৰি পৰি আছে। আৰু তাত কি কৰিব আপোনালোকে মটৰ গুটিটো অকণমান চূণ মিক্স কৰি একদম মানে কি হয়, প্ৰেগনেণ্ট হোৱাৰ দিনাৰ পৰা আপোনালোকে ডেলিভাৰী হোৱালৈকে আপোনালোকে খাবলৈ দিয়ক। এইটো নহয় ডেলিভাৰী হোৱাৰ পিছত আপোনালোকে এৰি দিব, কিন্তু কণ্টিনিউ কৰি থাকক। যেতিয়া আজি যদি আপোনালোকে চাই আছে, আপোনালোকৰ 4 মাহ হৈছে, 5 মাহ হৈছে, এতিয়াৰ পৰা আপোনালোকে কণ্টিনিউ কৰক। কাৰণ কেলৈ, যেতিয়া আপোনালোকে ডালিমৰ ৰসৰ লগত আপোনালোকে চূণটো মিক্স কৰি খাব, 1 নম্বৰ কথা, আপোনালোকৰ বডিত কেতিয়াও হিমগ্ল'বিন কম নহয়, আইৰণ কেতিয়াও কম নহয়। হিমগ্ল'বিন বঢ়াব, আইৰণ পাৰ্চেণ্টেজটো বঢ়াব, প্লাছ আপোনাৰ বেবী যিটো গৰ্ভত আছে সেই বেবীৰ হেল্থটো বহুত এটা মানে ইম্প্ৰুভ হ'ব, বোনবিলাক মানে হাৰ্ডিবিলাক ষ্ট্ৰং হ'ব। আৰু নেক্সট সি মানে যেতিয়া জন্ম হ'ব, জন্ম হোৱাৰ লগে লগে সি মানে বহুত এটা সুস্থ পুষ্ট ভাল এটা ৱেইট লৈ জন্ম হ'ব। জীৱনত মানে তাৰ কোনো মেজৰ কেতিয়াও ডাঙৰ বেমাৰ মানে কেতিয়াও নহয়। আপোনালোকে দেখিবলৈ পাব এইটো যদি আপোনালোকে কণ্টিনিউ কৰে। আৰু সেই বেবীটোৰ মানে IQ লেভেলটো, যিটো মেমৰি পাৱাৰ, সেই মানে ব্ৰেইন পাৱাৰটো বহুত চোকা হ'ব ল'ৰাটো। ল'ৰা হওক বা ছোৱালী হওক, আপোনাৰ বেবীটো বহুত চোকা হ'ব। চ' আপোনালোকে ৰাতিপুৱা 1 গিলাচ ডালিমৰ ৰসৰ লগত আপোনালোকে মটৰ গুটিটো অকণমান চূণ মিক্স কৰি আপোনালোকে আপোনাৰ প্ৰেগনেণ্ট যদি হৈ আছে তেনেহ'লে আপোনালোকে খাওক বা আপোনালোকে খাবলৈ দিয়ক। এইটো আপোনালোকে 100% কৈছোঁ। আপোনালোকে যদি ৰিজাল্ট নাপায় তেতিয়া ক'ব। আৰু যিসকল মহিলা আপোনাৰ মানে কি হয়, এইখিনি খোৱাৰ পিছত নৰ্মেল ডেলিভাৰী হ'ব, চিজাৰিন কেতিয়াও নহয়। মই একদম 100% কৈছোঁ, নৰ্মেল ডেলিভাৰী হ'বই, গম পাইছেনে? এইটো আপোনালোকক কণ্টিনিউ কৰক। কাৰণ আজিকালি চিজাৰিনৰ ৰেটটো বহুত বাঢ়ি গৈছে। কিছুমান হয়তো মেডিকেলৰ মানে প্ৰচিডিঅ'ৰ টকা পইচা চিজাৰিন কৰিলে বেছি পাম বুলি কৈ আজিকালি মেডিকেলটো এইটো কৰে। কিন্তু প্ৰায়ভাগ মানে কি হয়, যিসকলে এই মানে প্ৰচেছটো নিজে কৰিছে তেখেতসকল মেজৰ পাৰ্চেণ্টেজ 99.9% আপোনাৰ নৰ্মেল ডেলিভাৰীয়ে হয়। জইণ্ট আৰু বোন প্ৰব্লেম, মানে আমাৰ যিবিলাক জইণ্ট আছে আৰু আমাৰ হাড়ৰ যিখিনি প্ৰব্লেম আছে সেইখিনি আটাইতকৈ মানে কি হয়, এই চূণে ভাল কৰে। কাৰণ কেলৈ, আমাৰ হাড়টোতো কেলছিয়াম লাগেতো আমাৰ, আৰু কেলছিয়াম হ'লে মানে কি হ'ব, আমাৰ বডিত যিটো হিমগ্ল'বিন পাৰ্চেণ্টেজটো বঢ়াব, আইৰণ পাৰ্চেণ্টেজটো বঢ়াব, আমাৰ মানে কি হ'ব, ব্লাডটো পিউৰিফাই কৰিব। মানে আমাৰ যিটো যিখিনি বডিত তেজ আছে সেই তেজখিনি মানে কি হয়, লেতেৰা হৈ থাকেতো বহুত, কি খাওঁ আমি, যিখন খাওঁ নহয়, চ' আমাৰ লেতেৰা হৈ থাকে। চ' সেইখিনি আমাক চূণ পানীয়ে কি কৰিব, পিউৰিফাই কৰিব, মানে ফিল্টাৰ কৰিব। ফিল্টাৰ কৰাৰ লগে লগে আপোনাৰ মানে ছালত যিবিলাক ৰোগ হয়, মানে পিম্পল ওলায়, মুখৰ মানে কি হয়, আপোনাৰ দাগ যিবিলাক মানে এজিং বুলি কওঁ আমি, চেনি পৰে, চূণ পানী আপোনালোকে খাওকচোন, মুখৰ পৰা এইবিলাক চব নাইকিয়া হ'ব। দেখিবলৈ একদম ৰঙা বগা হ'ব। একদম উদাহৰণ আছে, মোৰ নিজৰ ককা, মানে মোৰ মা দেউতাক, এতিয়া আপোনাৰ 102 বছৰ হৈছে, এতিয়াও আপোনাৰ মানে চশমা নোহোৱাকৈ বাতৰি পঢ়ে। আপোনাৰ মানে দাঁত এটাও সৰা নাই, এতিয়াও গোটা তামোল চুবায়, চাইকেল এতিয়াও চলাই যায়, পথাৰত এতিয়াও কোৰ মাৰে। তেখেতৰ মেইন ৰাজ কি হয় জানে নাই, মিস্ত্ৰী কি হয়, তেখেতৰ মানে কি হয়, ডেকা কালৰ পৰা আজিৰ দিনলৈকে কণ্টিনিউ চূণ পানী খাই আছে। মই উদাহৰণ যদি আপোনাক যদি প্ৰুফ লাগে, মই আপোনাক ভিডিঅ' কৰি নেক্সট মোৰ আপোনাৰ ভিডিঅ'টোত মই দেখুৱাই দিম। নেক্সট হৈছে আপোনাৰ জণ্ডিছ। আমাৰ দেখিবলৈ পোৱা যায় যে প্ৰায়ভাগ জণ্ডিছত ভুগিবলগীয়া হয়, মানে গৰম দিনত বেছিভাগ দেখিবলৈ পোৱা যায়। চ' কুঁহিয়াৰ ৰস 1 গিলাচত আপোনালোকে চূণ এটুকুৰা, মানে এই চানা গুটিটো অকণমান চূণ মিক্স কৰি আপোনালোকে খাওক। আপোনালোকে জণ্ডিছ মানে কি হয়, 2 এদিনতে আপোনালোকে তাৰ জণ্ডিছৰ পৰা আপোনালোকে বাহিৰ ওলাব পাৰিব। কাৰণ ইমানেই এইটো এটা মান নাই, আপোনাৰ ৰামবান ঔষধ হয় জণ্ডিছৰ কাৰণে, আটাইতকৈ ভাল হয়। আপোনালোকে চূণটো ব্যৱহাৰ কৰক। আৰু কোনসকল ব্যক্তিয়ে মানে কি চূণ খাব নালাগে, যিসকলৰ মানে কিডনী প্ৰব্লেম অলৰেডি হৈ আছে সেইসকলে চূণ কেতিয়াও নাখাব। যিসকলৰ মানে কিডনী ষ্ট'ন হৈ আছে বা আপোনাৰ গ'ল্ড ব্লাডাৰ প্ৰব্লেম হৈ আছে সেইসকলে চূণ কেতিয়াও নাখাব। চ' এইখিনি হৈছে চূণৰ ওপৰত।
আপোনালোকে আজিৰ পৰা ষ্টাৰ্ট কৰক, আপোনালোকে ৰিজাল্ট অতি সোনকালে পাব। মই কৈছোঁ আপোনালোক অতি সোনকালে পাব, 100% ৰিজাল্ট পাব। যদি নেপায় তেতিয়া মোক ক'ব, আপোনালোকে নিজেই ক'ব খোৱাৰ পিছত। চ' আজিলৈ ভিডিঅ'টো ইমানেই। কেনেকুৱা পালে আপোনালোকে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি জনাব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইমানতে আকৌ লগ পাম বুলি নমস্কাৰ, জয় আই অসম।